হাই গাইজ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি প্ৰথম ভিডিঅ' কৰিছোঁ। আমি এটা মন্দিৰত ফুৰিব যাই আছোঁ। আমি যাই আছোঁ, চাইকেল লৈ যাই আছোঁ। আমি এই মাথলি যাই আছোঁ। আপোনালোকে চাই থাকিব, মন্দিৰ চাই থাকিব। সেইটো মোৰ লগ এৰো আছে ইউটিউব চেনেল, আপোনালোকে চিনি নাপায়। বহুত জংঘল আছে ইয়াতে, লগতাই লতা পৰি আছে। আমি আগে দলং চাই আহোঁ, মানে দলং বনাই আছে পাগলদিয়াৰ মানে ওপৰত। আপোনালোকক দলংখন দেখি আছোঁ। আমি দলঙৰ মানে গাড়ী চাড়ী ক'ত হাতকে এই এখন মই সেইখন বেলেগ থানে দলংখন আহি পাইছে। দলঙৰ কাম চলি আছে, অলপ চলপ পানী বাঢ়িছে নে অলপ কাম অলপ বাধা আহি আছে। পাগলদিয়াৰ এই ওপৰত দলংখন বনাই আছে। সাইকেল লৈ থাকে। পিকচাৰ কোৱালিটি কেনেকুৱা আহিছে গম নাপাওঁ। ইয়াতে এখন দলং আছে, দলংখন ভাঙছি। অদি যাব নোৱাৰিম। এখন দলং আছে, পানী ফাহি লৈ গৈছে। অদি আহা টানেই হ'ব। দলংখন আপোনালোকক দেখাব টান হ'ব। অদি এখন দলং আছিল, দলংখন ভাঙা গৈছে। দলংখন নদী ফাহি লৈ গৈছে। আপোনালোকৰ দলংখন অলপ জুম কৰি দেখি দিওঁ। এয়া চাব পাৰি, দলঙৰ কাম চলি আছে। পানী বাঢ়িছে নে সেইকাৰণে দলং ফাহি লৈ গৈছে। আমি এনে আৰু এটা মন্দিৰলৈ যাম। এই বেকগ্ৰাউণ্ডটো চাব পাৰে, 360 দেখি দিওঁ আপোনালোকক। চাব পাৰে, অলপ আগৰ পৰা অলপ আহোঁ, আপোনালোকক অলপ ভালকৈ দেখি দিওঁ। সেইকাৰণে ভালেই লাগে। দলং সঁচা আৰু ভাল লাগিব। মোৰ মানে অলপ কহিত আহিছে, অলপ লিখিত আহিছে, অলপ বেয়া নাপাব। ফাৰ্ষ্ট টাইম কৰিছোঁ না ভিডিঅ', অলপতো গণ্ডগোল হ'বই। পাগলদিয়া আমি একদম পাৰতে আছোঁ, অলপ কষ্টক যে দেখি দিওঁ। আমি এটা দুটামান ফটো উঠিম। ওলাই আগত দি এটা মন্দিৰ আছে, মন্দিৰত যায় দুটা ফটো উঠিলোঁ। আপোনালোকে থাম্বনেইলত দেখা পাব দুটা। আপোনালোকে চাব, কমেণ্টত দিব। আপোনালোকে যাওঁ এপাক। আমি এটা মন্দিৰত যাওঁ, মন্দিৰত যাওঁ। আপোনালোকক যে ক'লোঁ অলপ আগত মন্দিৰটো যাওঁ, আমি যাই আছোঁ। আসলি এই প্লেচ বহুত ভাল লাগিছে। দুটা ফটো উঠোঁতে ইমান ধুনীয়া ৰাস্তা, মানে ভাষাৰে বুজাব পৰা নাই। কেমেৰাত ভালকৈ অহা নাই, ইমান সৌন্দৰ্য। আমি চকুৰে যি দেখা পাইছোঁ, ইমান ধুনীয়া ৰাস্তা, কেমেৰাত ভালকৈ নাহিব পাৰে। গাইছ, ইমান ধুনীয়া ৰাস্তা। এই আৰু এখন দলং পালোঁ, সৰু দলং। দলংখন কিবা তাত ভাল লাগিছে। গানি মানে ইমান ভাল লাগিছে, ভাষাৰে বুজাব পৰা নাই। বহুত ধুনীয়া জেগা, কেমেৰাত ভালকৈ অহা নাই। জেগা আনকি কি কম, ধুনীয়া ধুনীয়া বতাহ আহি আছে, ঠাণ্ডা। জেগাৰ সৌন্দৰ্য বুজাব পৰা নাই আপোনালোক। ইয়াৰ মন্দিৰটো পামেই, ইয়াৰ বেছি নাই, অলপমান আছে। পাওঁ ইয়াৰ আধা কিলোমিটাৰমান আছে মন্দিৰটো গ'লে পাওঁ ইয়াৰ মন্দিৰ। চাব পাৰে শান্তি। ইয়াত অলপ পুখুৰী পাৰত গছ গছনি আছে, বহুত পুৰণা গছ। 20 বছৰ 25 বছৰমান হৈছে গছৰ বয়স। 20 বছৰ 25 বছৰ বেছি হৈছে। ইয়াৰ মন্দিৰটো পামেই, ইয়াৰ বেছি নাই, অলপমান আছে।
পাওঁ ইয়াৰ আধা কিলোমিটাৰ মান আছে মন্দিৰটো গ'লে পাওঁ ইয়াৰ মন্দিৰটো আহি পাইছোঁ গাইজ। এইটো সন্মুখত মন্দিৰ, জুম কৰি অলপ দেখি দিওঁ। এইটো মন্দিৰ, আমি মন্দিৰটো আহি পাইছোঁ। মন্দিৰৰ ভিতৰত তলা লগা আছে। আমি বাইছ চাইডে এটা মন্দিৰ আছে, সেইটো মন্দিৰতে আমি এণ্ট্ৰি কৰিছোঁ। এতিয়া আমি বাইছ চাইডে দেখি দিম, বুঢ়া নাপাওঁ ইয়াৰ পৰা শান্তি কৰি কাৰণে দেখি দিওঁ। ভিতৰ চাইডে যোৱা নহ'ল, তালা লগা আছে মন্দিৰত। এই আপোনালোকক অলপ ওপৰৰ পৰাই দেখি দিওঁ জুম কৰি। আমাৰ এতিয়া মন্দিৰ দৰ্শন কৰা হ'ল। এতিয়া আমি ঘৰত যাই আছোঁ, ৰাস্তাদি গ'লোঁ। এইটো ৰাস্তাটো দূৰ হয় মানে মন্দিৰটো বিশেষ দেখা পাম সুবিধা নাপালোঁ। তলা লগা আছে না মন্দিৰত, মেইন গেটত তলা লগা আছে, সেইকাৰণে অলপ বেছিকৈ দেখিব নোৱাৰিলোঁ, বেয়া নাপাওঁ। দেখি দিছিলোঁ তো মানে ই এটা মন্দিৰে। তোৰ আগত পুখুৰী আছে। যাই আছোঁ ৰিটাৰ্ণ বেলচৰ যাই আছোঁ। আমি বেলচৰৰ পৰা আহিছিলোঁ। ৰিটাৰ্ণ যাই আছোঁ।